এয়া তিনি গৰাকী দেই তাৰ আগে ধুই আছে সব বাপেকৰ ঘৰত যাব तुम्हारे WhatsApp नंबर तो नया होता है ये फंस गया सी है सेल्फी उठा व्यस्त हमारे गाभरू की जनी का अनुभव कर नो 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 गजब बेइज्जती है सरस्वती पूजार विशेष स्पेशल আমি এটা অনুভৱ জানিব বিচাৰিছো আপোনালোকৰ অনুভৱটো কওকচোন অনুভৱটো কওক বহুত খুশিয়া আপোনাৰ অনুভৱ কওক सोनिया कंपनीर बाल्टी 301 टका कुला এটা বগা এটা লৈ লক কম ৰেটত পাইছে সস্তাত পাইছে বস্তাত ভৰক এই ৰঙা বাল্টি আৰু কুলা বাল্টি বলু গনি কেটা নিবি খাপে খাপে পইব বাইদ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা নতুন ব্লগ ভিডিঅ' লৈ স্বাগতম জনাইছো এয়া হৈছে আমাৰ কামপুৰৰ হাই সেকেন্ডাৰী মুখ যদিও আমাৰ কামপুৰৰ আশে-পাশে বহুকেইখন স্কুল নতুবা কলেজ আছে তথাপিতো ছাত্ৰ-ছাত্ৰীসকলৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে আমাৰ এই কামপুৰৰ হাই সেকেন্ডাৰী মুখখন কামপুৰত সৰস্বতী পূজা বুলি ক'লে ছাত্ৰ-ছাত্ৰীসকলৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আমাৰ এই কামপুৰৰ ৰেলৱে ষ্টেচনটো তথা অভাৰব্ৰিজখন সৰস্বতী পূজা বুলি ক'লে মনত ভাহি আহে অতীততে সেই স্কুল কলেজৰ দিনবোৰত কৰা আনন্দৰ মুহূৰ্তবোৰ সকলোৰে লগত হাঁহি ধেমালিৰে পাৰ কৰা সেই সময়বোৰ কেনেকৈনো পাহৰিব সেই সময়বোৰ সঁচাকৈ সেই স্মৃতিবোৰ বৰ মিঠা নতুনকৈ বনাই থকা অভাৰব্ৰিজখনত ল'ৰা ছোৱালীৰ ভিৰ অত্যন্ত ইয়াত উপস্থিত থকা সকলোৱে ব্যস্ত নিজৰ নিজৰ বয়ফ্ৰেণ্ডৰ লগত নতুবা নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত কিন্তু আমিবোৰ আকৌ ব্যস্ত আমাৰ লগৰবোৰৰ লগত কৰা সেই হাঁহি ধেমালি ছোৱালী জুকোৱা উৎসাহ আনন্দ কৰা তথা আড্ডা মৰাত সঁচাকৈ ইয়াৰ পৰিৱেশটো একেবাৰে মনোমোহা হৈ আছে আৰু যদি আজিৰ দিনটোত আপুনি ইয়াত উপস্থিত নাই তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই আজিৰ দিনটোৰ আনন্দ উপভোগ কৰক হে গাইস এয়া সৰস্বতী পূজা স্পেশাল লগৰকেইটাৰ সৈতে আৰু আপোনালোকে দেখিবলৈ পাইছে এইবিলাক সব মানে 90 यही नहीं अभी और सुनिए এয়া 90 আৰু আপোনালোকে দেখিবলৈ আছে কাবা মাকক এৰি থৈ আহিছে বাপেকক এৰি থৈ আহিছে एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह এয়া এইবিলাক দেখিছে নহয় এয়া এইবিলাক কি কয় এয়া কাবা বয়ফ্ৰেণ্ডক এৰি থৈ আহিছে কাবা গাৰ্লফ্ৰেণ্ডক এৰি থৈ আহিছে हम मालूम है तेरे बाप को मत सिखा কিছুমানে বয়ফ্ৰেণ্ডে বিচাৰি পোৱা নাই কাৰোকে বয়ফ্ৰেণ্ডে বিচাৰি পোৱা নাই এয়া অকলে অকলে এয়া আমাৰ গেং দেই স্পেচিয়েল বিশেষ লগৰখিনিৰ সৈতে এয়া দেখিবলৈ পাইছে চাইডে চাইডে মোবাইল টিপি আছে কিবা ৰিলছ বনোৱা আশাত I am sorry বাবু আহি আমি আহিয়ে আছো এতিয়াও ক'ব পোৱাগৈ নাই কিন্তু মানে এইবিলাক দেখিছে নহয় আৰু সকলোখিনি আমি একেলগে আহিছোঁ সৰস্বতী পূজা স্পেচিয়েল আমাৰ কিন্তু সৰস্বতী নাই আমি সৰস্বতীকেইটাই আহিছোঁ বিশেষকৈ আমি সৰস্বতীকেইটাই মেইন আৰু এয়া কাৰোবাৰ যিয়ে কাৰোবাৰ পিতেক চব একেলগ হৈছে আজি ইমানেই আৰু আমি কি ক'ম কাৰোবাক কোনোবাই এৰি থৈ গ'ল তাৰ দুখৰ বেদনা আৰু কোনোবাই বিচাৰি পোৱা নাই আৰু আমি বিচাৰি পাইছোঁ দুগৰাকী মহিলা বাইদেউ কিবা এটা ক'ব তেওঁলোকৰ অনুভৱ বিশেষ একো নাই কাৰণ তেওঁলোকৰ খৰচতা নাই আমাৰ হাঁহি ধেমালি কথা বতৰা আড্ডা অব্যাহত থাকিল এনেতে মই মোৰ লগৰ বুবুৰ বাইকত অকণমান আপোনালোকক ইয়াৰ বাহিৰৰ পৰিৱেশটো বাইকেৰে ঘূৰাই দেখাই আনো বোলক ৰাস্তাৰ কাষত বৰ বেছি ছাত্ৰ ছাত্ৰী তথা ল'ৰা ছোৱালীক দেখা নগ'ল কাৰণ আধা সংখ্যক ছাত্ৰ ছাত্ৰী কামপুৰৰ ষ্টেচনত আছে নতুবা অভাৰব্ৰিজত আছে আৰু বাকী আধা শতাংশ ক'ৰবাত ধাবা নতুবা ৰেষ্টুৰেণ্টতে আছে তো ক'ত ৰাস্তাত ঘূৰি ফুৰিব এটা বস্তু আমি কি কয় উদ্ধাৰ চাওঁ আপোনাৰ যাৰ দাম মাত্ৰ 50 টকা
সোনিয়া কোম্পানীৰ ৰঙা বাল্টি মাত্ৰ 30 টকা সোনিয়া কোম্পানীৰ ৰঙা বাল্টি আহক ৰাইজ বহুত কম মূল্যত সুদূৰ কলিকতাৰ পৰা আমি ৰপ্তানি কৰি আনিছো সোনিয়া কোম্পানীৰ কলা বাল্টি হঠাৎ আমাৰ মাজত আহি উপস্থিত হলহি আমাৰ এজন বিশেষ ব্যক্তি সিংগল সন্থাৰ সভাপতি चीटिंग करता है तू चीटिंग करता है तू निमटा दूसरो स्टाइल में সোনিয়া কোম্পানীৰ বাল্টি 301 টকা কোলা এটা বগা এটা লৈ লওক কম ৰেটত পাইছে সস্তাত পাইছে বস্তাত ভৰক এই ৰঙা বাল্টি আৰু কোলা বাল্টি বলু গুনি কেটা নিবি হাপে পৰিব दूसरा स्टाइल में 3 বছৰৰ মূৰত এনেদৰে আকৌ সকলোকে লগ পাই পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰি সঁচাকৈ ভাল লাগিল আমি সকলোৱে ঘূৰিলো ফুৰিলো আড্ডা মাৰিলো ছোৱালী জোকালো বহুত আনন্দত উল্লাসৰ মাজেৰে আজিৰ দিনটো পাৰ কৰিলো এইখিনিতে মোৰ লগৰ গোটেই কিজনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো মোৰ আজিৰ এই দিনটো ইমান ধুনীয়া কৰি তোলাৰ বাবে আপুনি যদি আমাৰ এই ভিডিঅ'টো ইমানখিনি পৰ্যায়লৈকে চাই আছে তেনেহলে আপোনালৈ অশেষ ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বিদায় বিচাৰিছো সো বাই বাই